আগুৱাই গৈ আগৰ বতাহখিনি ঘূৰি ঘূৰি পাংখাৰে পুৰা শুহি লয় আৰু পিছফালে এৰি দিয়ে আৰু পুনৰ আগবাঢ়ি যায় আৰু তেনেকে এখন সম্পূৰ্ণ প্লেন এনেকে আগবাঢ়ি গৈ থাকে এতিয়া প্লেন এখনত জেনেৰেলি দুটা ইঞ্জিন থাকে কিছুমান প্লেনত বাৰু চাৰিটাও ইঞ্জিন থাকে কিন্তু চাৰিটা ইঞ্জিনৰ কনচেপ্টটো পুৰণি হ'ল আজিকালি বিজ্ঞানীসকলে গম পাইছে যে চাৰিটা ইঞ্জিন দি একো লাভ নাই বেছি তেলহে পুৰিব তাতকে দুটা ইঞ্জিনতেই আমি বহুত লং ডিষ্টেঞ্চ তাক ট্ৰেভেল কৰাব পাৰোঁ সেইবাবে কিছুমান প্লেনতহে আজিৰ দিনত চাৰিটা ইঞ্জিন বাচি আছে যেনেকৈ এয়াৰবাছ 380 এনেকুৱা ফ্লাইট কিন্তু লাহে লাহে সেইবিলাক নোহোৱা হ'ব সকলো ফ্লাইটেই আজিকালি দুটা ইঞ্জিনত উৰিব পাৰে বহুত লং ডিষ্টেঞ্চলৈকে তো প্লেনখন যদি আপুনি ফুটেজটো চাই প্লেনখনৰ নোজটো আপ আছে আৰু বহুত বেছি স্পীড কম হৈ যোৱাৰ ফলত বেকা হৈ ই গ্ৰেভিটিৰ কাৰণে সৰি পৰিছে এইটো মই কোৱা কথা নহয় দিয়ক এইটো এভিয়েশ্যন এক্সপাৰ্টে কৈছে এতিয়া এক্সপাৰ্টৰ মতে ইয়াক বাৰু পাইলটে কিয় বচাব নোৱাৰিলে চাওক পাইলটে বচাব পাৰিলেহেঁতেন বোলে যদি মাটিৰ একদম কাষত নাথাকিলহেঁতেন যদি আকাশত থাকিলহেঁতেন স্থলৰ পৰা বাচিবলৈ জাষ্ট নোজটো ডাউন কৰি দিয়ে ইঞ্জিনে বেছি পাৱাৰ নিদিলেও ই লাহে লাহে চিলাৰ দৰে নামি আহি থাকে কিন্তু চাগে কিবা এটা এৰৰ মাৰিলে কাৰণ চব সেই মানে মিটাৰতহে আহে বস্তুবিলাক কিমান স্পীডত আছে আমিতো বাইকৰ দৰে গম নাপাওঁ আৰু যে ইমান স্পীডত আছে মিটাৰটো ধৰক বাইকৰ বেয়া হৈ গ'ল আমি গম পাওঁ না নাই 100 মানত যাই আছো দেই ইমান স্পীডত কিন্তু ফ্লাইটততো গম নাপায় ন কিমান স্পীডত আছে চাগে মিটাৰে ভুল ৰিডিং দেখালে গৈ আছিল চাগে কম স্পীডত মিটাৰে বেছি স্পীড দেখালে কিবা এটা ভুল হৈ পিনে কিবা এনেকুৱা টেকনিকেল এৰৰৰ কাৰণে প্লেনখন ষ্টল হৈ গ'ল যাৰ ফলত পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিৰ কাৰণে সেইখন পৰি গ'ল কাৰণ ফ'ৰ্চটো বেছি নাছিল আৰু বুজি পাইছে